মানে এতিয়া আমি তোৰ দৰাচিক যাম, তই আৰু তাতেই যাই দিলে ৰিলচ চিলচ বনৰ মাথা মাৰি নাথিবি, আৰু সিহঁতে যি সোধয় ভালকে উত্তৰ দিবি। লোকেশনটো ভাল লাগছে, এটা ফটো মাৰি দিওঁ, চেলফি হলেও উঠো দে আমি। চেলফি উঠি বল আগতে তোৰ দৰাচৰ পৰা আহোঁ। মোৰ এটা ভিডিঅ' এটা আপলোড দিবা টাইম হৈছে, এটা নেট চেট একোৱে নাপায়। ভিডিঅ' আপলোড দিবি, আমি তোৰ এতিয়া দৰাচক যাই থাকিম, তাতেই যাই গিলা ভিডিঅ' বনোৱা কিবা বনোৱা এইগিলাখান কৰি নাথিবি। এনাই তোক চেলফি মাৰিনে নাম দিয়া নাই। কেনাই গা দেখোন এখন নেট চেট একো মই কেনেকে বিয়া হম। হ'ব এইগিলা পিছত হ'ব। এটা নেটটো বাদ দি ৱাইফাইটো নাপায়, মই কেনেকে বিয়া হম এতে। এই চুপ থাকাই, এই সিটো দৰা হাতৰ ঘৰ পৰম থাক। হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? এই মোবাইল থৌ, এইটোক কেইটামান কথা কওঁ, কথাকেইটা মন দি শুনবি। আমাৰ দিনত এই যি লালি পাহাৰখন দেখছ তই, সেই লালি পাহাৰত বাঘ আছিল। সেই বাঘৰ প্ৰতি আমি নিমখ থৈ জলপাই খাইছিলো। মুখখনকে এনেকে কচাই দিছে। নাই এই অলপ মাথাটো বুজাইছি। আৰু শুনি যাবি তই, শংকৰদেৱে ষাঁড় গৰুৰ লগত যুদ্ধ কৰিছিল, আমি পাবজি খেলৈ দেশ ৰক্ষা কৰো। ই কবাৰ কিবা মাথা বকি থাকে, তোৰ এই মাথাটোত একো নাই নেকি? মই কবা বিচাৰিছো শুন, আমাৰ দিনত এই কাকেৰিৰ দিনত আমি ষাঁড় গৰুৰ লগত নহয় হাতীৰ লগত যুদ্ধ কৰিছিলো। বুজি পাইছা? কাকা আছি প্ৰভু, আহক 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 প্ৰভু, আহক আহক আহক। ঐ মাই আহাই, কৃষ্ণ 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 আহাই মাই, কৃষ্ণ। পিছে পলিটিক্স তোমালোকৰ বা বিয়া বাৰুৰ কাম কিমান আগবাঢ়ছি? এইজনীয়ে মোৰ কন্যা আৰু তোমাৰ হবা লগা মৰমৰ লখিমী বোৱাৰী। কাকা আগতকৈ কইনাটোৰ অকমান ফিল্টাৰটো কমছি নেকি? সেই দাদা, আজিকালি বিউটি প্লাছ ওলছি ফেচবুক ইনষ্টাত, অলপতো কম বেছ হ'বই ৰিয়েলত, তাকোতো ধৰ থাকা। হেল্ল', মোক চাবা নালগে, এৰে ৱাইফাইৰ পাছত তোকো মোৰ ৰিলছ আপলোড দিবা সময় হৈছে। বাছা চেলফি মাই, এখন বিয়াৰ ঘৰত চোতাল নে চিনেমা হলে? বাছা আমাৰ কি ৱাইফাই নাই? আমাৰ ঘৰত হাইফাই গাখীৰহে পায়, খাবি নেকি? ৰে পলিটিক্স, এইগিলা বাজে কথা বাৰে লাভ নাই। দৰাই কি কৰে তাকেই কও। কাকা, আমাৰ সৰু ভাই ইউটিউবাৰ, ৰাতি হলি সি নুঘুমই, খাৰাই থাকে। হাই গাইজ, কি খবৰ আপোনালোকৰ? কওতো দাদা, মই ৰাতি নাইট ডিউটি কৰা বুলি ক'ব পাৰা। একচুৱেলি সৌদ দেউতা, মই ৰাতি পাবজি খেলাই দেশ ৰক্ষা কৰো। উমা, তুমিও পাবজি খেলা? তোমাৰ লেভেল কিমান? মোৰ লেভেল 70। তুমিও খেলা নেকি? কালি তোক মই গুলি মাৰিছিলো, তোৰ নামটো ডেঞ্জাৰাছ ডন নহয় নেকি? হে ভগৱান, সেই পংকজ নামৰ ফেক আইডিটো তুমি নেকি? হেই পলিটিক্স, তহঁতৰ এই ডিজিটেল যুগৰ কথা মই একো বুজি পোৱা নাই, আৰু ইমান পৰ হ'ল তহঁতৰ দেখোন এক কাপ চাহাই ওলাই নপৰিলে। বিয়া পাছত হ'ব ৰ, মোৰ ফলোৱাৰ্ছ বেছি নে তাৰ ফলোৱাৰ্ছ বেছি চাবা লাগবো, আৰু মই মোতকৈ বেছি ফলোৱাৰ্ছ থকা ল'ৰা এটা মই বিয়া হ'ম। হাই গাইজ, আজি মই দৰা ঘৰত তাত আহিছো, আৰু মই দৰাক পাবজিত হাৰিছো। কাকা, এইগিলা কি ধানৰ বিধা নাই? একো দেখোন বুজি চুজি পোৱা নাই। কি গিলা পাবজি, কি গিলা হাই কিবা চেলফি নে কি তাৰমানে এইগিলা? পলিটিক্স, ঘোৰ কলিৰ যুগ পৰছি, সাৱধান সাৱধান। দয়াময়, ইতেন আৰু বিয়াৰ কাৰণে পণ্ডিতৰ প্ৰয়োজন নাই। মাক জোকাৰ বাৰ্গী প্ৰয়োজন হব নে কি কবি? দেউতা আৰু মোৰ হ'ব লগা স্বামী এটা চেলফি উঠো আমি।